কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ মই বোলে কি কাম আছে সি কৈছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব লাগিব আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোৰ বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ আহিছিলে সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমাত কিবা ভাইমন্দা চিনেমা এখন চলি আছিলে কাম কৰি আছোঁ সি 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীটোত তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নহয় তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি দেটছ এগ্ৰিমেণ্ট আজিলৈকে হোৱা নাই আই এম লাইক দেট তো দেটছ এগ্ৰিমেণ্ট কি এগ্ৰিমেণ্ট লাগে এতিয়া হি ইজ ভেৰি বিগ হি ইজ লাইক ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ নেকি সি ইভেণ্ট মেনেজমেণ্টত সি কিন্তু চব এৰি দিলে কি কৰিব বিচাৰিছে নাজানো হি ৱান্টছ টু গ' টু হিমাচল ছামথিং কিবা কিবি কৈ থাকে যোগাযোগ আছে তোমাৰ হয় ইউ লাইক ব্ৰাদাৰ্ছ লাইক মেনেজ কৰা নাই আৰু এতিয়া নাই এতিয়া সিদ্ধাৰ্থতে চাই নহয় এতিয়া সিদ্ধাৰ্থ আছে ৰিদীপ আছে সিহঁতকেইটাই চাই ৰিদীপ আৰু সিদ্ধাৰ্থ সি সেইবোৰ বাদ দি দিলে মানে সি ব'ৰ হৈ গ'ল আচলতে সি কিমান কৰিব আৰু 20 বছৰ কৰি একেটা কাম আৰু 30টা আৰ্টিষ্ট 30টা 35টা আৰ্টিষ্ট ধেমালি নহয় নহয় সি মোক মানে লগ পালে কয় মই বেলেগ কিবা লাগে বোলে এটা কাম কৰ অসমলৈ মাটি খোপা কিনো চালা খেতি কৰোঁ চব বাদ দি তাত সোমাই থাকিম ফাৰ্মাছ এটা খুলি সি পইচা পাতি ঘটিলে এতিয়া চ' ইটছ নাথিং জীয়েকজনী ডাঙৰ হ'ল এতিয়া ভাল পঢ়ি আছে কিবা সি মানে বম্বেত মানে মানুহ বোৰ হৈ যায় বম্বেত মই 12 বছৰ থাকিলোঁ ইটছ চ' বৰিং চিটি ইটছ দ্য হোল ইণ্ডাষ্ট্ৰি ইটছ মোক চবেই সোধে বম্বে যে আপুনি কিয় নাথাকে ইয়াত ইয়ালৈ গোৱাৰ পিছত যিটো হৈছিল মইতো এগাল চিনেমা গালোঁ ন 100খনমান গালোঁ তথাপি ইয়ালৈ যিটো হেৰিটো আৰু মই বোলো চা এ কিং শুড নেভাৰ লিভ হিজ কিংডম তাত কোনো ৰজা নাই লতা মংগেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মই বোলো চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক দেট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাই দিওঁ যাক তাক যি দি কৈ দিওঁ নহয় কোনো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে বোলো গানটো পচন্দ হ'লে বনাই গাওঁ বাই বাই ৰোহিত শেট্টি কৈছে এই কেঁচা আদমি প্ৰীতমে কৈছে এই এছা এই ৰাজা তহঁতৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ